দৈমাৰীৰ তত্ত্বাৱধানত অহা 4 আৰু 5 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পৰা দুদিনীয়া কাৰ্যক্ৰমণিকাৰে অসম আন্তঃ ভলীবল টুৰ্ণামেণ্ট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কাৰণে যোজা কৰা হৈছে। এই খেলত অসম আন্তঃ আছিল, কিন্তু এতিয়া গৈ গৈ সৰ্বভাৰতীয় দলে অংশগ্ৰহণ কৰিব। এই খেলত 8টা দলে অংশগ্ৰহণ কৰিব। দিবানৈশ হিচাপে এই খেলখন অনুষ্ঠিত হ'ব। এই খেলত 4 তাৰিখ আবেলি 2 বজাৰ পৰা মুকলি হ'ব, ৰাতিলৈকে চলিব। দ্বিতীয় দিন খেলত আকৌ সন্ধিয়া 6 বজাত ফাইনেল খেল অনুষ্ঠিত হ'ব। এই খেলত আমাৰ যিসকল নতুন প্ৰজন্ম, নতুন খেলুৱৈ, সেইসকলৰ উৎসাহ উদ্দেশ্যই আমাৰ যুৱ নেতা জনপ্ৰিয় MLA জলেন দৈমাৰীয়ে মনত এটা ভাৱ হৈ যে আমাৰ কুমাৰীঘাটা এই টাউনপুৰ অঞ্চলতো আমাৰ খেলুৱৈ ওলাব, এনেকুৱা ধৰণৰ আমি খেল যদি আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ, সেই ভাৱেৰে এইখন খেল অনুষ্ঠিত কৰিছে। তাৰ লগতে আমাৰ যুৱ সমাজত যিসকল ব্যক্তিয়ে নাখাব লগা যিবিলাক সেৱন কৰে, সেইবিলাকৰ পৰা যাতে দূৰত থাকে, খেলৰ জড়িত হৈ সেইটো এটা মনত ভাৱ লৈ আজি আমি এই কুমাৰীঘাটাৰ মাজমজিয়াত খেল অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। ইয়াতে দল অংশগ্ৰহণ কৰিব আসাম ইলেক্ট্ৰিচিটি বোৰ্ড, অংশগ্ৰহণ কৰিব আসাম পুলিচ, পাঞ্জাৱ ভলীবল ক্লাব, আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড, উত্তৰ প্ৰদেশ ৱাৰিয়াৰ্ছ, সৰ্ব ক্ৰীড়া সংগঠন বৰপেটা, আজল দাস ভলীবল একাডেমি, কৰ্দৈগুৰি ভলীবল টিম বজালি আৰু তামোলপুৰ ভলীবল টিম তামোলপুৰ ডিষ্ট্ৰিক্ট। এই 8টা দলে ইয়াত অংশগ্ৰহণ কৰিব। এই খেলখন মোৰ বোধহয় এটা উন্নত মানৰ খেল হ'ব। ৰাইজে খেলখন চাইও ভাল পাব। তাতে আহ্বান জনাওঁ, কুমাৰীঘাটাৰ লগতে আমাৰ তামোলপুৰ সমষ্টিবাসী যিসকল খেলপ্ৰেমী আছে, সকলোকে মই আহ্বান জনাইছোঁ খেলখন চোৱাৰ কাৰণে। চাই যাওক আৰু খেলৰ এটা মেছেজ লৈ যাওক। এই খেলৰ জৰিয়তে যাতে আমাৰ যিটো বিশৃংখল পৰিস্থিতি বৰ্তমান নতুন প্ৰজন্মসকলৰ মাজত, যাতে সেইবিলাক আমি বিৰোধ কৰিব পাৰোঁ, খেলত নিয়োগ কৰিব পাৰোঁ। এই খেলৰ জৰিয়তে আমাৰ চাকৰিবিলাকো আজিকালি হৈ আছে, ভাল খেলুৱৈসকলৰ কাৰণে এটা প্লেটফৰ্ম পাই আছে। সেইকাৰণে আমাৰ জনপ্ৰিয় আমাৰ MLA জলেন দৈমাৰী ডাঙৰীয়াই এই মনোভাৱেৰে এই খেলুৱৈসকলক উদ্দেশ্যে এই প্লেটফৰ্মটো দিয়াৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ। মই সম্পাদক হিচাপে বিশেষ নকওঁ, ৰাইজক মই আহ্বান জনাইছোঁ এই দুদিন যাতে টাউনপুৰ সমষ্টিৰ ৰাইজে আহি এই খেলখন উপভোগ কৰে। ইয়াত টিকেটৰ ব্যৱস্থা কৰা হোৱা নাই, যিহেতু টিকেট বুলি ক'লে যিসকলৰ টকা পইচা আছে সেইসকলে চাব পাৰে। এতিয়া আমি আলোচনা কৰিছিলোঁ, এই ক্ষেত্ৰত জলেন দৈমাৰী ডাঙৰীয়াই কৈছে যে আমাৰ টিকেটৰ ব্যৱস্থা নালাগে, সকলোৱে চাব আহক, সকলোৱে সুবিধা পাওক। সেইকাৰণে টিকেটৰ ব্যৱস্থাটো কৰা হোৱা নাই। যিহেতু আমাৰ গ্ৰাম্য অঞ্চলৰ পৰাই আমাৰ খেলুৱৈসকল চাব আহিব আৰু আমাৰ যিসকল ক্ৰীড়া সংগঠক আছে বা ক্ৰীড়াপ্ৰেমী আছে সকলোৱে চাব আহিব। ইয়াতে অপেন কৰি দিয়া হৈছে। এই ফাইনেল খেলখনত উদ্বোধক হিচাপে থাকিব BTR চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া, আৰু এই খেলখনৰ আমন্ত্ৰিত অতিথি থাকিব দাসুক গোপচানম দুপ্পা, CMD চামৰুপ জংখাৰ সিলিকন প্ৰাইভেট লিমিটেড, আৰু আমাৰ এই খেলখন অপেনিং কৰিব MLA ডাঙৰীয়াই, আৰু বিভিন্ন আমাৰ খেলৰ লগত জড়িত ব্যক্তিসকল, লগতে আমাৰ ইয়াম জিয়াম
সকলোৱে এই খেলখনৰ উপস্থিত থাকিব এইখিনি आं बानजा आफादनि चेयारमेन आरो चेयारमेन हिसाबै गासैनिसिमबो आंनि गोसो गोरबोनि साबायखर बावहरनाय थाग्रोबाय जे फैगौ फेब्रुवारि दाननि 4 आरो 5 4 आरो 5 बे मोननै सानाव तामुलपुर बियाबनि मानगोनां एमएलए जलेन दैमारि बिथाङा बा बिथांनि बानजायनायाव तामुलपुर समितिनि गासै रायजो राजानि लुबैनाय बायदि मोनसे मोजां माने भलिबल कम्पिटिशन कुमारिघाटआव खुंनो लादों आरो बेहाय कुमारिघाटनि गासै रायजो राजा गासिबो बेहाय मदद होदों जे आंबो गोसो गोरबोनिफ्राय माने बरायदों जे बे मोनसे बिराद गिदिर मोनसे टुर्नामेन्ट जागोन आरो बेबायदि गिदिर टुर्नामेन्टआ कुमारिघाटा एरियायाव जाफेराखैमोन बेखायनो कुमारिघाटानि सासे बासिन्दा हिसाबै नैबे भलिबल चेम्पियनशिपनि बानजा आफादनि सासे चेयारमेन जानो मोननानै आंबो जथेस्थ' खुसि मोनदों आरो टुर्नामेन्टखौ जेसेबां हागौ एसेबां मोजाङै खुंलांनो थाखाय जोङो सेस्था खालामगासिनो दङ मेनलि बेहाय 8था टीमा बेहाय बाहागो लागोन एक नम्बराव दङ आसाम पुलिस पान्जाब भलिबल क्लाब आसाम स्टेट इलेक्ट्रिसिटी बोर्ड उत्तर प्रदेश वारियर सर्वक क्रीड़ा संगठन बरपेटा काजल दास मेमोरियल भलिबल एकाडेमी गरदैगुरि भलिबल टीम आरो तामुलपुर भलिबल टीम 8था टीमा बेहाय बाहागो लागोन आरोखि मा बुंनो सानो नोंथाङा नैबे जि एमएलए बिथाङा जे बेयाव भलिबल गेम खुंदों बेखौ लानानै आं सानो जे बिथाङा सासे राजनितिनि बा राजनिति दैदेनगिरि राजनितिल' खालामब्ला जाया राजनितिजों लोगोसे एडुकेशन बा स्पर्ट्स गासैयावबो मोनसे समाजाव मोनसे इनफ्लुएन्स खोलैलांनो हायोब्ला मोजां जायो आरो बिथाङा हयथ' बेबायदि खोथाखौनो सानदों जे आं राजनितिनि गेजेरजों खेला धुलायावबो एसे माने ओनसोलाव दावगाहोलांनि बा ओनसोलाव खेला धुलानि खेथ्रआव एसे खामानि मावना गालांनि हयथ' बिथाङा बिदि खोथाखौ साननो हागौ आरो बे साननायनि गेजेरजोंनो बिथाङा नैबे तामुलपुर बियाब एमएलए भलिबल काप चेम्पियनशिपखौ बिथाङा खुंनो लाहार फाहार खालामदों आं नैबे समाव कुमारिघाटानि गासै रायजोखौ आरो तामुलपुर समितिनि गासै रायजोफोरखौ टुर्नामेन्टआव फैनानै खेला नायनो थाखाय आं खावलायहरनाय जाबाय